হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ কোনো তথ্যমূলক ভিডিঅ' বা তেনেধৰণৰ ভিডিঅ' মই আপোনালোকলৈ আজি লৈ অহা নাই। আজি মই আপোনালোকৰ আগত এনে এজন ব্যক্তি আচলতে আপোনালোকৰ আগত মই আজি উপস্থাপন কৰিব বিচাৰিছোঁ। তেখেতক মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত মই তেখেতৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম বা আপোনালোকেও জানি ভাল পাব। যিজন ব্যক্তি বিশেষকৈ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান তথা কাম কাজৰ লগত তেখেতে জড়িত হৈ থাকি তেখেতে ভাল পায়। প্লাছ তেখেতে আমাৰ চৰকাৰী যিসমূহ প্ৰাথমিক বিদ্যালয়, বিশেষকৈ চাহ বাগানৰ অধ্যুষিত অঞ্চলত যিবিলাক প্ৰাথমিক বিদ্যালয় থাকে বা আমাৰ যিখিনি চৰকাৰী যিখিনি LP স্কুল, সেই LP স্কুলসমূহত তেখেতে আজি প্ৰায় ভালেমান দিনৰ পৰা তেখেতে বিশেষকৈ আমাৰ LP স্কুলত পঢ়া যিখিনি কণ ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক তেখেতে বিশেষকৈ ছবি কেনেকৈ আঁকিব লাগে, কি কথা, এইখিনি তেখেতে শিকাই আহিছে। ইয়াৰ উপৰিও তেখেতে সাংবাদিকতাৰ লগতো জড়িত, প্লাছ তেখেতে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, লগতে সমাজৰ বিভিন্ন কাম কৰি তেখেতে ভাল পায়। গতিকে তেখেত হৈছে মোৰ লগত উপস্থিত আছে। গতিকে মই কেমেৰাটো তেখেতলৈ অকণ আগবঢ়া অনুৰোধ জনাইছোঁ। এয়া হৈছে আপুনি দেখিছে বন্ধুসকল, এয়া হৈছে আমাৰ মাধৱ দাস ডাঙৰীয়া। আৰু আপোনাৰ পৰিচয়টো প্ৰথম জানিব বিচাৰিছোঁ, আমাৰ যদি দৰ্শকসকলক জনাই ভাল হ'ব, চাই ক'লে হ'ব। মোৰ পৰিচয়টো হ'ল, মই শ্ৰী মাধৱ দাস। মই মাৰ্ঘেৰিটাত থাকোঁ, মাৰ্ঘেৰিটা থাৰ্মেলৰ ওচৰত। আৰু মই টি ফেক্টৰীত চাকৰি কৰোঁ। আৰু মই আপোনাৰ মানে এতিয়া ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত মই আছোঁ, মোৰ মা আছে আৰু মোৰ মিছেছ আছে। ঠিক আছে, আপোনাৰ কৰ্মজীৱনৰ বিষয়ে জানো অকণমান, যে ক'ত কি কৰে বৰ্তমান, সেইখিনিৰ বিষয়ে আমাক অকণমান জনাই দিয়ক। মই টি ফেক্টৰীত চাকৰি কৰোঁ আৰু এই আছাম টি লেবাৰ ইউনিয়ন আতলু মাৰ্ঘেৰিটা চাকৰি চিকিউৰিটি সমূহ আৰু শ্ৰমিকৰ কাৰণে, শ্ৰমিকবিলাকৰ কাৰণে শ্ৰমিকৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক কেনেদৰে সমাধান কৰিব পাৰি, সেইবিলাক লৈ মই গোটেই কামবিলাক কৰি থাকোঁ। আৰু শ্ৰমিকসকলক কি ব্যৱস্থা হাতত লৈছে, সিহঁতৰ ৰেচন কেনেকুৱা দিছে, সিহঁতৰ তাৰোপৰি আকৌ হাজিৰাটো কেনেধৰণৰ হৈছে, চবেই হাজিৰা পাইছে নাই, এইবিলাক মই চব হেৰি কৰি আছোঁ, চোৱা চিতা কৰি আছোঁ। তাৰ লগতে মই আমাৰ আছাম টি লেবাৰ ইউনিয়নৰ ফালৰ পৰা এই আৰ্ট শিকোৱাৰ যিটো আমি প্ৰচেছ লৈছোঁ, প্ৰগ্ৰেমটো লৈছোঁ, সেই প্ৰগ্ৰেমটো এনেধৰণৰ যে সাহিত্য বস্তুটো কি, সাহিত্য আমি বহুতে আজিকালি সাহিত্যৰ পৰা আঁতৰি যাব ধৰিছে আৰু পঢ়া শুনাৰ পৰা আঁতৰি যাব ধৰিছে, লিখা মেলাৰ পৰা আঁতৰি যাব ধৰিছে। তাক মই আৰু লৈ আহিবৰ কাৰণে এই আৰ্টৰ মাধ্যমে মই লৈ আহিবৰ কাৰণে প্ৰথমে আৰ্ট শিকাব বিচাৰিছোঁ। আৰ্ট শিকাই পেলাই সিহঁতৰ আৰ্ট কম্পিটিশ্যন পতাম, আৰ্ট শিকাই পেলাই তাৰপিছত লাহেকৈ শিশুবিলাকৰ কাৰণে আলোচনী উলিয়াম। আলোচনীত সিহঁতৰ কবিতা থাকিব, গল্প থাকিব, শিক্ষক শিক্ষয়িত্ৰীসকলৰ কবিতা গল্প থাকিব, যে এজন ছাত্ৰ আৰু এজন শিক্ষক তেখেতে কি তেখেতে ছাত্ৰ ছাত্ৰীক দিবলৈ বিচাৰিছে, সেই ছাত্ৰ ছাত্ৰীজনে আৰু শিক্ষকগৰাকীক কি দিব বিচাৰিছে, কেনেধৰণৰ তাৰ প্ৰতিভাটো বিকাশ কৰিব বিচাৰিছে, ওলাই দিব বিচাৰিছে। মোৰ গাত যে এটা প্ৰতিভা আছে, এই প্ৰবন্ধ লিখা বা কবিতা লিখা, সেইটো শিক্ষক শিক্ষয়িত্ৰীয়ে বুজি পোৱাৰ কাৰণে মই এই আলোচনীখন অতি সোনকালে মই ব্যৱস্থা কৰি আছোঁ ওলাবৰ কাৰণে। মুঠৰ ওপৰত ক'ব গ'লে এখেতে বিশেষকৈ আমাৰ যিসকল কণ উঠি অহা শিশু, আমাৰ দেশৰ ভৱিষ্যত, তেওঁলোকক লৈ এখেতৰ বহুত সপোন আছে। তেওঁলোকক যাতে বিভিন্ন ক্ষেত্ৰত, সেয়া লাগিলে সামাজিকভাৱেই হওক, লাগিলে ছবি অঁকাৰ যোগেদিয়ে হওক, বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সৰ্বাংগীন যিটো ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত এখেতে কাম কৰি যোৱা তেখেতৰ এটা খুব দুৰ্বাৰ এটা মন আছে। তেখেতে সেই সন্দৰ্ভত বহুত দিনৰ পৰা লাগি আছে বা আগুৱাই গৈ আছে। এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি বিশেষকৈ যিহেতু বৰ্তমান ছবি ছাত্ৰ ছাত্ৰীসকলক শিকাই আছে, গতিকে এই সন্দৰ্ভত আমি ছবিৰ প্ৰশিক্ষণটো ক'ত কেনেকৈ ল'লে, এই বিষয়ে যদি আমাক অকণমান জনাই দিয়ে। প্ৰশিক্ষণটো মই ল'লোঁ আমাৰ মাৰ্ঘেৰিটাত মই তেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ। তেতিয়া এজন ল'ৰা আহিছিলে যোৰহাটৰ পৰা এই আৰ্ট শিকাবলৈ কাৰণে। তো সেই ল'ৰাজনে শিকাই আছিলে স্কুলতে, মই ঘৰ যিখন ওচৰতে স্কুল এখন আছে, সেই স্কুলখনতে তেখেতে শিকাই আছিলে। তো সেই তেখেতৰ ওচৰত মই গ'লোঁ, গৈ পেলাই আৰ্ট শিকিবৰ কাৰণে শিকিলোঁ। শিকালে তেখেতে মোক ধুনীয়াকৈ। মই 4 মাহে মই শিকিলোঁ। শিকাৰ পিছত লাহে লাহে মই ধুনীয়াকৈ আৰ্ট কৰিব পাৰোঁ। আৰ্ট কৰাৰ পিছত তাৰপিছত মই চালোঁ যে এই আৰ্টটো অকল মোৰ মাজত থ'ব বিচৰা নাই, এইটো মই গোটেই শিশুসকলক যাতে সিহঁতি শিকে, যাতে সিহঁতৰ মাজলৈ মই লৈ গ'লোঁ। সেইটো নিবলৈ কাৰণে মই কেইবাখন স্কুলত গৈছিলোঁ প্ৰথমে।
যে এনেকৈ মই শিকাওঁ, কিন্তু কোনো মোক স্কুলে হেৰি দিয়া নাই, ৰেচপন্স দিয়া নাই, মানে মানে অনুমতি দিয়া নাই যে আপুনি কি হয়, আপোনাৰ কিবা এটা আপোনাক থাকিব লাগিব। তেতিয়া মই যেতিয়া চাকৰি ছেক্ৰেটাৰী মাৰ্ঘেৰিটা আছাম টি লেবাৰ ইউনিয়নৰ মাৰ্ঘেৰিটা চাকৰি ছেক্ৰেটাৰী, মই আতলো মানে এই তেখেতৰ বেনাৰত মানে আছাম টি লেবাৰ ইউনিয়নৰ সেই বেনাৰত মানে মই এতিয়া শিকাই আছোঁ। এতিয়া মোক চবেই অনুমতি দিছে। আচলতে এখেতক আমি ধন্য মানিব লাগিব। এখেতে বিশেষকৈ যিহেতু তেখেতে এটা চাহ ফেক্টৰীত কাম কৰে আৰু তাত তেখেতে নাইট শ্বিফ্ট কৰি দিনটো যিহেতু তেখেতে সময় পায়, সেই সময়খিনি তেখেতে এনেকৈ বিশেষকৈ সামাজিক উন্নয়নৰ হকে বা বিশেষকৈ আমাৰ সমাজত থকা যিসকল কণ কণ ছাত্ৰ ছাত্ৰী বা শিশুৰ যিখিনি শৈশৱকালৰ যিখিনি শিশু, তেওঁলোকক লগত লৈ আচলতে তেওঁলোকক কেনেকৈ বিকাশ সাধন কৰিব পৰা যায় তেওঁলোকৰ জীৱনৰে হওক বা তেওঁলোকৰ ভৱিষ্যতবিলাকৰ। গতিকে এই সন্দৰ্ভত তেখেতে লাগি আছে। মই পুনৰবাৰ আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ যিসকল উঠি অহা প্ৰজন্ম, যিসকল কণ কণ শিশু ধৰি লওক LP স্কুলত পঢ়ি আছে, ME স্কুলত পঢ়ি আছে বা হাই স্কুলত পঢ়ি আছে, বিশেষকৈ সেইসকলৰ মাজৰ যিসকলে নেকি ছবি আঁকিবলৈ ইচ্ছুক, তেওঁলোকক আপুনি কি ক'ব, মানে আপোনাৰ মতামত কি, কেনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰতি? তেখেতসকলক মই ক'ম, সেই কণ কণ সকলোৱে জড়িত হ'ব লাগে, আৰ্টত সকলো জড়িত হ'ব লাগে আৰু সাহিত্যতো সকলো জড়িত হ'ব লাগে। আমি কি সাহিত্য নাজানিলে একো নহ'ব, একো নাথাকে, একো জীৱনত একো বুজি নাপাব। সাহিত্য লাগিবই, সাহিত্যটো আমাৰ মেইন বস্তু হয়। নিজৰ ভাষাটো বুজি পাব লাগিব, নিজৰ ভাষাটো আমি বুজি যদি নাপাওঁ আমি তেতিয়াহ'লে আমি একো ডেভেলপে কৰিব নোৱাৰোঁ, আমি একো উন্নতি কৰিব নোৱাৰোঁ, কোনো সমাজৰ লগত আমি মিলিব নোৱাৰিম, আমি বাহিৰত একো বুজি নাপাওঁ। সেই গতিকে আৰ্টটো কৰিব লাগিব, আৰ্টৰ লগে লগে আমি প্ৰবন্ধ, কবিতা, গল্প আমি সেইবিলাকো পঢ়িব লাগিব, আৰু যিবিলাক আলোচনী আছে আৰু কিতাপবিলাক, আলোচনী কিতাপবিলাক আছে, সেই কিতাপ পঢ়িব লাগিব, পেপাৰ পঢ়িব লাগিব, সিহঁতক আমি শিকাব লাগিব তোমালোকে এইখিনি পঢ়া। তেতিয়াই সিহঁতি এইখিনি পঢ়োঁতে সিহঁতৰ তেতিয়া ডেভেলপ হ'ব, আৰু সিহঁতি যিমান ডেভেলপ হ'ব সিমান এই আজিৰ যি পৰিস্থিতি আছে সেই পৰিস্থিতিটো বুজি পাব। এইখিনিতে মই পুনৰবাৰ আপোনাক সুধিব বিচাৰিছোঁ, আমাৰ বিশেষকৈ যিহেতু আপুনি কণ কণ শিশুসকলৰ লগত বৰ্তমান জড়িত হৈ আছে, তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত, তো এই ক্ষেত্ৰত আপুনি আপোনাৰ ভৱিষ্যত মানে পৰিকল্পনা কি ধৰণৰ হ'ব? সিহঁতৰ ভৱিষ্যত পৰিকল্পনা এইটোৱে মোৰ আছে, পৰিকল্পনা সিহঁতক মই এনেকুৱাই কৈছোঁ, সিহঁতি সকলো ভাল মানুহ হওক, প্ৰত্যেকজন এজন সাহিত্যিক হওক, আৰু প্ৰত্যেকজন এজন আৰ্ট মানে এজন শিক্ষক হওক, এইটো মোৰ মানে ভৱিষ্যত কামনা আছে। আৰু ৰাইজৰ কাৰণে, সমাজৰ কাৰণে কাম কৰক, সমাজৰ উন্নতিৰ কাৰণে কাম কৰক। সমাজখন কেনেধৰণৰ এতিয়া যি সমাজত মানে ধৰক যিটো এটা কোনোবা এটা জেগাত এতিয়া সমাজখনত বেয়া হৈ আছে, সেইখিনি ভাল কৰিবৰ কাৰণে মই সেইটো বিচাৰোঁ, চবেই যাতে ভাল কামত লাগক, সমাজখন আৰু ভাল কৰক। এই বেয়া যিবিলাক আছে সেইবিলাক চব আঁতৰাই দিয়ক, আঁতৰাই তাত ভাল এটা মানে সুস্থিৰ পৰিৱেশ, ভাল পৰিৱেশ এটা স্থাপন কৰক। সেইকাৰণে সিহঁতি লগাৰ কাৰণে মই এইটোৱে মানে পৰিকল্পনা কৰি আছোঁ। ধন্যবাদ। গতিকে বন্ধুসকল, আপোনালোকে গম পালে আমাৰ শ্ৰীযুত মাধৱ দাস ডাঙৰীয়া, এখেতে মানে খুব সচেষ্টাৰে নিজৰ সময় অপচয় কৰি, বৰ্তমান দিনত বিশেষকৈ বৰ্তমান সময়ত নিজৰ সময় অপচয় কৰি বিনা প্ৰফিটত কাম কৰা মানুহ আচলতে খুব কমেই পোৱা যায় বৰ্তমান সময়ত। যিহেতু আজিকালি জানেই বন্ধুসকল আপোনালোকে সমাজখন কিমান যান্ত্ৰিকতাৰে ভৰি পৰিলে, মানুহৰ কৰ্মব্যস্ততাৰ কাৰণে কি হয়, নিজৰ ফেমিলিকো সময় দিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়। তেনে সময়ত আমাৰ দাস ডাঙৰীয়া ওলাই আহিছে সমাজৰ কাৰণে কিবা এটা কৰিবৰ বাবে, আৰু তেখেতৰ এটা বহুত বৃহৎ পৰিকল্পনা মই গম পাইছোঁ যে তেখেতে ইতিমধ্যে কৈছে যে বিশেষকৈ আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকৰ মাজতো বহুত প্ৰতিভা থাকে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ছবি আঁকিব জানে, ভাল গান গাব জানে, ভাল কবিতা লিখিব জানে, কিবা এটা গল্প লিখিব জানে, সেই প্ৰতিভাসমূহক যাতে উপযুক্ত আমি যাতে মঞ্চ দিব পাৰোঁ, তাৰ বাবেও তেখেতে চিন্তা চৰ্চা ইতিমধ্যে কৰি আছে। তেখেতে ইতিমধ্যে কৈছে যে মই এই সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছোঁ, গতিকে হয়তো ভৱিষ্যত দিনত আপোনাৰ পৰা আমি তেনে এখন আলোচনী পাম বুলি আশা ৰাখিছোঁ। হয়, মই লেখকো হয়, মই শিশু শ্ৰমিকৰ ওপৰত লিখিছোঁ, শিশু শ্ৰমিকৰ ওপৰত এটা মই প্ৰবন্ধ লিখিছোঁ। তাৰপিছত সেই প্ৰবন্ধটো মানে বহুত ভাল এটা হেৰি হৈছে, ৰেচপন্সো পাইছোঁ, তাত চবেই মানে সেইটো লৈ পেলাই হেৰি কৰিছে। কিন্তু এতিয়া তাৰপিছত এখন গামোচাও মই লিখিছোঁ। গামোচা আমাৰ কি দৰকাৰ, গামোচাখন কিহত আমাক ব্যৱহাৰ কৰিব লাগে সেইখনো মই লিখিছোঁ। এনেকৈ আৰু মই প্ৰবন্ধ আৰু লিখিম, আৰু সিহঁতকো মই শিকাম যে প্ৰবন্ধবিলাক আৰু কেনেকুৱা ধৰণৰ প্ৰবন্ধ, সেইবিলাক কেনেকৈ লিখিব লাগে, সমাজক কি আমি ৰাইজক কিবা এটা দি যাব লাগিব। আমি ইয়াত পৃথিৱীত আমি থাকিবলৈ অহা নাই, আমিতো এদিন যাবই লাগিব, আমি ৰাইজক দি যাব লাগিব, কিবা এটা দি যাব লাগিব। সেইটো মানে চবেই যাতে চিন্তা চৰ্চা কৰে, তাৰ কাৰণে আমি হেৰি কৰি আছোঁ।
যিয়ে নহওক বন্ধুসকল, আজি বিশেষকৈ মোৰ বিদ্যালয়লৈ এখেত শ্ৰী মাধৱ দাস ডাঙৰীয়া আহিছিল আৰু বিশেষকৈ আমাৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতে ছবি অঁকাৰ যি প্ৰতিযোগিতা তেখেতে এখন অনুষ্ঠিত কৰিলে আৰু কিছুদিনৰ পিছতে তাৰ ৰিজাল্ট তেখেতে দিব আমাৰ ছাত্ৰ ছাত্ৰীসকলক। আৰু তাৰপিছতেই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে বিশেষকৈ শনিবাৰে তেখেতে এই বিশেষকৈ ছবি কেনেকৈ আঁকিব লাগে এই সন্দৰ্ভত তেখেতে কিছু প্ৰশিক্ষণ দিবলৈ আমাক আশ্বাস দিছে। আমি আপোনাৰ পৰা বিচাৰিছোঁ সেইখন সুযোগ। বাৰু যি কি নহওক বন্ধুসকল, তেন্তে আমি এবাৰ আগবাঢ়োঁ। আমাৰ শ্ৰী মাধৱ দাস ডাঙৰীয়াই এটা ছবি আঁকি দেখুৱাব আপোনালোকৰ আগত, আমাৰ বিদ্যালয়ৰে যিখন ব্লেকবোৰ্ড তাতে দেখুৱাব। তেন্তে আহক বন্ধুসকল, আমি এই ছবিৰ বাবে আগবাঢ়োঁ। উথলি উঠে মোৰ প্ৰাণ, জাগি উঠে তেজৰ ঢৌ, উথলি উঠে মোৰ প্ৰাণ, জাগি উঠে আই মাতৃৰ বাবে, নিজ জাতিটোৰ হকে। এতিয়া বন্ধুসকল, আপোনালোকে দেখিলে যে আমাৰ বিশেষকৈ দাস ডাঙৰীয়াই অকল ছবি অঁকাই নহয়, তেখেতে একদম সাধাৰণ এটা চিম্পুল আপোনালোকক জাষ্ট দেখুৱাবৰ কাৰণে সাধাৰণ গছজোপা অংকন কৰিছে। আৰু এই ছবিটোৰ জৰিয়তে তেখেতে বুজাব বিচাৰিছে যে বিশেষকৈ আমাৰ পৃথিৱীখনত বৰ্তমান যিটো হাৰত ধাৰাবাহিকভাৱে যিটো আমাৰ বনজ সম্পদ ধ্বংস হৈ গৈ আছে আমাৰ পৃথিৱীত, গতিকে যিহেতু আমাৰ গছ গছনিৰ লগতেই সমগ্ৰ প্ৰাণীজাতিৰ যিটো ৰিলেশ্যন, গছ থাকিলেহে যিহেতু মানুহ থাকিব, গতিকে এই এটা সুন্দৰ যিটো বৰ্তমান সময়ত যিটো এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে, বিশেষকৈ আমাৰ যিটো গ্ল'বেল যিটো ৱাৰ্মিং, যিটো আমাৰ গোলকীয় উষ্ণতা বুলি কোৱা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে এটা খুব সাধাৰণ ছবি আঁকিছে। কিন্তু এই ছবিটোৰ জৰিয়তে তেখেতে বৰ্তমান সময়ত যে জীৱশ্ৰেষ্ঠ হৈও যে এই ধৰণৰ নিকৃষ্ট কামসমূহ যে বৰ্তমান সময়ত মানৱ জাতিয়ে কৰি গৈ আছে, গছ কাটি ধ্বংস কৰিছে, কাঠৰ কাৰণে হওক বা যিহৰ কাৰণে হওক, গতিকে তেখেতে ছবিৰ সহায়েৰে কিন্তু এটা মেছেজ দিবলৈও চেষ্টা কৰিছে। গতিকে ধন্যবাদ জনাইছোঁ আপোনাক, আৰু অনাগত দিনত আপোনাৰ সহায় সহযোগিতা আমি এই ধৰণে পাই যাম বুলি আশা ৰাখিছোঁ। এতিয়া বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু বিশেষকৈ এই ধৰণৰ ব্যক্তি আচলতে আমি উলিয়াই অনাটো দৰকাৰ, যি নেকি নিজৰ কথা চিন্তা নকৰি সমাজৰ বাবে ওলাই আহে। গতিকে এই ধৰণৰ মানুহ আজিৰ দিনত পাবলৈ খুবেই টান। গতিকে বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিল, তেন্তে আপোনালোকে লাইক এটা কৰিব পাৰিলে আপোনালোকে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব, হোৱাটছআপ গ্ৰুপত হওক, ফেচবুকত হওক, যাতে এই ধৰণৰ ব্যক্তি যাতে আমাৰ সকলোৰে আগলৈ যাতে ওলাই আহিব পাৰে, সেইটো যাতে এখন মঞ্চ পায়, তাৰে কামনা কৰিছোঁ। সদৌ শেষত আজিলৈ আহিছোঁ বন্ধুসকল, ধন্যবাদ।